অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি জয় আই অসম। হেল্ল' বন্ধুসকল, কেনে আছে? মই ৰাতুল গগৈ আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ আমাৰ ৰজা পথাৰ দেখুৱাবলৈ, অৰ্থাৎ তাতে ৰজা বাহৰ যেতিয়া আৰু ৰজাৰ পথাৰ থাকিবই নে কি কয়। হেল্ল' বন্ধুসকল, যদিহে মন যায় নিশ্চয় ৰজা পথাৰখন চাবলৈ আহিব পাৰে নে কি কয়। এই ৰাস্তাটো যে দেখিছে এইটো হয় বৰবৰুৱা আলি। এয়া সোণালী সূৰুজৰ ৰূপালী কিৰণৰ আৰম্ভণি হোৱাৰ লগে লগে আমি আপোনালোকক পথাৰলৈ লৈ যাবলৈ বিচাৰিছোঁ। গতিকে বলক পথাৰৰ পৰা এভুমুকি মাৰি আহোঁ। কৃষি কৰ্ম আগবঢ়াইছে কৃষিজীৱী মানুহে, তাকে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ধুনীয়াকৈ নয়ন ভৰি চাওক এই দৃষ্টিনন্দন পৰিৱেশ। এয়া চাওক বাওঁচাইডে আমাৰ এখন ৰজা পথাৰ দেখিছে, এয়া আপোনালোকে হাল বাই আছে দেখিছে, প্ৰত্যক্ষ কৰিবলৈ পাইছে। লগতে বন্ধুসকল, আপোনালোকে পিছে খেতিৰ বাবে সাজু হৈছেনে নাই? আমাৰ দেখিছে আৰু ৰাইজে লাহেকৈ আৰম্ভ কৰিলেই। আজিকালি মানুহ দিয়কচোন সকলোতকৈ এডভান্স নহয় জানো। লগতে বন্ধুসকল, মই যিটো ৰাস্তাত বৰ্তমান উপস্থিত হৈ আছোঁ সেই ৰাস্তাটোৰ নাম হৈছে বৰবৰুৱা আলি, অৰ্থাৎ বৰবৰুৱা নামৰ চাগে কোনোবা উপাধি থকা এজনক ৰজাই চাগে বনাবলৈ অৰ্ডাৰ দিছিলে সম্ভৱ। ৰাস্তাটো বোধ কৰোঁ তেওঁক চাগে উদ্দেশ্য কৰি কালক্ৰমত এই ৰাস্তাটোৰ নাম বৰবৰুৱা আলি হ'ল। বন্ধুসকল, পুৱাই পুৱাই আপোনালোকক পথাৰৰ মাজলৈ লৈ আহিলোঁ। যদিহে আপোনালোকে এতিয়াও পথাৰৰ কাম কৰিবলৈ আগবঢ়া নাই চাগে, এই ভিডিঅ'টো চোৱাৰ লগে লগে নিশ্চয় অকণমান আগতকৈ সক্ৰিয় হ'বলৈ চেষ্টা কৰিব, নহয় জানো। বন্ধুসকল, পথাৰৰ মাজৰ এই দৃষ্টিনন্দন পৰিৱেশ মানে ট্ৰেক্টৰে হাল বাই থকা দেখি কেনেকুৱা অনুভৱ হৈছে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আশা কৰি থাকিম আপোনালোকৰ কমেণ্টলৈ। দূৰৰ আকাশখনলৈ এবাৰ মন কৰকচোন বন্ধুসকল, কি দেখা পাইছে বাৰু? বৃষ্টিৰূপে ধৰাৰ বুকুলৈ নামিবৰ কাৰণে প্ৰস্তুতি নহয় জানো ডাৱৰৰ মাজত। স্বপ্নময় জীৱনৰ মায়াহীন কল্পনাৰ মাজতেই বাস্তৱৰ অগাদেৱা, সীমাহীন ভাৱনাৰ অফুৰন্ত মাদকতা, অপৰাহ্ন জীৱনৰ মই বাতৰুৱা। কেনে লাগিল বন্ধুসকল? আকাশখন দেখি এটা কবিতা গাবলৈ মন গ'ল। অট'মেটিক ওলাই আহিল স্বতঃস্ফূৰ্তভাৱে মুখেৰে প্ৰকাশ হৈ গ'ল নিগৰি নিগৰি এটি কবিতা। সেই বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিলে জনাবলৈ নাপাহৰিব। লগতে যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।